এয়া আমাৰ মাইনাই মিক্সিত কি বটি আছে কি বটি আছে আদা আৰু আদা জলকীয়া মাইনা বটি আছে আৰু বাইদেৱে আইডিয়া দি আছে বটাৰ কাৰণে বটিবা নাজানে আৰু কি আমাৰ পলয় কি দি আছে আমাৰ ৰাণু কি কৰি আছে আলু কুটি আছে এইটো কিহৰ কাৰণে খিচুৰি দিয়াৰ কাৰণে এই আমাৰ মঞ্চত আমাৰ অপুদা অপুদাই আমাৰ খিচাৰি বনাই আছে আমাৰ দৰ্শক খিচাৰি খাব দৰ্শক আমাৰ খিচাৰি চাই দৰ্শক এটা আমাৰ চব্জি ধুব ন আমাৰ দীপক দা আমাৰ আইডিয়া দি আছে কেনেকৈ বনাব লাগে আইডিয়া দি আছে ভালকে লাৰি থাক আমাৰ ছাগলীটো চাই আছে আমাৰ এইটো মা মন্দিৰত আছে মন্দিৰত আমাৰ নাম কীৰ্তন চলি আছে আমাৰ এই তুলসী কেইডাল হা ৰাগিনী তোলা নাই আৰু ৰাগিনী তোলা নাই ৰাগিনী এইফালে এইবাৰ পাকঘৰত সোমাইছো এতিয়া পাকঘৰত আমি চাওঁ এই আমাৰ বনাইছে কি বনাইছে পায়স এইপিনে পায়স বনাই আছে আমাৰ এটা সৰু বাইদেউ হয় পায়স বনাই আছে আৰু কি বনাইছে এইটো কি বনাইছে এইটো আদা আদা আছিল নেকি মিক্সিত বটি আছে আমি আৰু দেখুৱাই যাম অলপকে কি বনাই আছে এটা এটাকৈ মাইনে বনাই আছে বাপৰে বাপ মিক্সিত হয় না নেকি হয় না লাৰি আছে খিচাৰিটো লাৰি খিচাৰি কৰিব লাগিব ন মিক্স হৈ যাব লাগিব খিচাৰি আমাৰ হন্দা আহিছে আমাৰ ৰাগিনী হয় ৰাগিনী কি কৰি আছে পাপাই পাপাই খাই আছে ন তুমি কিবা কৰা পেটটো নোলাবি এই আমাৰ খিচাৰি আমি আৰম্ভ কৰিছোঁ খোৱা পৰ্ব আৰম্ভ কৰিছোঁ আমাৰ ৰান্ধনীটো আছে আমাৰ হেড ৰান্ধনী আমাৰ মানে আমাৰ গোটেই আইডিয়া দিয়াটো আমাৰ খুৰা টিকলি আছে চাই আছে কি আহিব ক্ষীৰত নাই আহিব এটা আহি আছে মাতিছো মই আমাৰ টিকলি আমাৰ খিচাৰি খাই আছে ন খিচাৰি ধুনীয়া খাই খিচাৰি এটা সৰু টিকলি আছে চাও দে আমাৰ খিচাৰি খা গৰম আছে ন ফুকে দি এটা সদস্য কমিলেও কমা আমাৰ
দে টেকেলি খোৱা খোৱা দে মই চাই আছোঁ দে দে তুমি খোৱাচোন খোৱা দে খোৱা অ' গৰমে আছে অলপ ঠাণ্ডা পৰক দে ইছ ৰাম এটা বস্তু পাইলোঁ কি পাইলোঁ আমি কেকটো কাটো পাইলোঁ ইছ ৰাম আমাৰ টিকলি টিকলি অদ্বিতা অঁ টিকলি খাই আছে ন খিচাৰি আমাৰ খানাৰ আমাৰ এইটো আমাৰ কোন এই নকয় দেখা নামটো কি নহয় চিনি পাই না পিয়াম বুলি আমাৰ যাদু যাদু আৰু আমাৰতো লাজকুৰীয়া বৌ মানে লাজ কৰে খিচাৰি খাব মানে চবে কিনে নাখায় খিচাৰি গিলি গিলি খায় খিচাৰি গিলি গিলি খাইছি চাচোন খিচাৰি খিচাৰি আৰু গিলি খাই না চবে খাব লাগে অঁ এইয়া গিলি খাই দিলা দে লাজ নকৰবি দে কি কৰিছে গিলবা লাগে কৰিছে আৰু আমাৰ নামে খিচাৰি যাৰ নাম খিচাৰি এইয়া খিচাৰি টেনশ্যন নাই যাৰ নাম খিচাৰি একো নকয় দেখোন যাৰ নাম খিচাৰি নকয় একো এ আমাৰ হেডমাষ্টাৰনী ৰাগিনী না বহি আছে আৰু আমাৰ একদম আৰামত খিচাৰি খাই পৰি গৈছে আৰু এ আমাৰ এই পঢ়লো খিচাৰি গিলি গিলি খাই চবে নাখায় ঐ তই কেনে আছে খিচাৰি বুজাইছে না আমাৰ ৰান্ধনী শিকি আছে তো হা তোলাছো এইয়া তুলাই দিছোঁ কাটকে তুলাই দিছোঁ তোলাছো দেউতা তোলাইছোঁ তো দেউতাই অঁ দেউতা তোলাম দেউতাই ক'ত গ'ল অ' এ আমাৰ ৰাগিনীৰ মানে আফচোচ দেউতাক তোলাব লাগে এতিয়া দেউতাক তোলাইছোঁ দেউতা মাতি দেউতা বুলি কওঁ এইয়া এটা আমাৰ ৰাগিনীৰ আফচোচ এইটো আমাৰ টিকলু আছে কলাত আমাৰ টিকলুৰ মাকটাতে ভাত খাই আছেতো খিচাৰি খাই আছে সেইকাৰণে সি কান্দি আছে জ্বলাইছোঁ আমাৰ মা আৰু মা আহি আছে মন্দিৰৰ পৰা ওলাই আহি আছে মা খুৰাৰ লগত আহি আছে একচুৱেলি প্ৰব্লেমটো কি হ'ল চোতালখনত নাই ঘৰ এটা বনাই আছোঁ এই চোতালখন নাই এতিয়া আমাৰ জ্যোতি আজি খিচাৰি বিৰাট ব্যস্ত দিনটো নাই এতিয়া আহিছে এতিয়া আহি খিচাৰি বিৰাট ব্যস্ত তাৰমানে কাম কৰিব লাগিলতো কিবা এটা নহ'লে গালি খাব সেইকাৰণে নিজে লৈ পেলাই দি আছে এতিয়া এতিয়া আমাৰ ৰুবলৈ বিলাই ভাগৰি গৈছে না ভাগৰি গৈছে ইমান মানুহ আছে তাৰ কিমান ভাগৰি গৈছে আকালাই মেনেজ কৰিছে সেইকাৰণে সি ভাগৰি গৈছে বিচাৰে ইমান মানুহ দেখিছে নে আপোনালোকে কিমান মানুহ আছে সি ভাগৰি গৈছে হাতজাউৰি আৰু বেলেগ নহ'লে আমাৰ বৌজনী খিচাৰি গিলিকিয়া খাই চবে খাব লাগে গিলি খাই আছে চব খিচাৰি গিলি খাই আছে মুখ মেলি খাইছে না চাওঁ মুখখন মুখ মেলি খাইছে খিচাৰি মুখ মেলি খাব লাগে খিচাৰি পাইপত ভৰাই খাব লাগে এয়া আমাৰ শেষ কাৰ্যসূচী আমাৰ এইটো সৰুটো বাইদেউ ডাঙৰ বাইদেউ এটা আমাৰ জ্যোতি এটা আমাৰ আহিছেচোন এইটো আমাৰ কেমেৰামেন আহিছে তাই নাখায় তাই খাব নালাগে তাই নিঙিৰ নিচিনা খাব সৰুকৈ অলপকৈ
এতিয়া আমাৰ কাৰ্যসূচী শেষ এই আজি আমাৰ প্ৰগ্ৰেমটো শেষ এই প্ৰগ্ৰেমটো এইয়া চব শেষ ফিনিছ এই আমাৰ টেকলিটো এই কৰি আছে কি মাইনাই এই চাফা কৰিছে এইখিনি আমাৰ যিটো আমাৰ হেড ৰান্ধনি আছিল আমাৰ ধন্দা আছিল ৰন্ধা আমি খালোঁ আবাৰো খালোঁ আৰু এতিয়া আমাৰ পৰ্ব শেষতা শেষ আৰু যিখিনি কাৰুকাৰ্য আছে সেইখিনি বন্ধ কৰিব লাগে ঘৰত কৰি আমি ঘৰে ঘৰে যাব লাগে যিখিনি শাৰী পুৰি আমাৰ শেষ ইতিমধ্যে শেষ আৰু বস্তুখিনি আমি সামৰি ঘৰ বন্ধ কৰিব লাগে আৰু আমাৰ তাতে বাচন ধুই আছে বাচন দিছে ন আৰু লাষ্ট খানা আমি কাই খালা আমি দুটাই খালো লাষ্ট টাইমত আমি আমি দুটাই খালো আমি দুটাই খালো আমাৰ বাচন ধোৱা চাব যাওঁ একবাৰ কাইকে আছে বাচন ধোৱাত আপোনালোকে একবাৰ চাই আহোঁচোন লাষ্টত বাচন ধোৱা কাইকে আছে বাচন ধোৱাছে আহিলোঁ বাথৰুমত এই বাচন ধুই চাওঁ আমাৰ ডাঙৰে বাচন ধুই আছে আমাৰ ডাঙৰে বাচন ধুই আছে আৰু আমাৰ আছে আমাৰ এই গোটাত আছে ক'ত গাই এই বাচন ধৰা একদম যি এনে আমি ঘৰৰ না আমি ঘৰৰ গোটেইবিলাকে আমি থাকিবই লাগিব না গোটেইবিলাকে কাই বাচন ধুব আমাৰ কাৰোবাই দমকল মাৰিব মই যেনেকৈ গোটেইখিনি কৰিলোঁ এই আৰু গোটেইবিলাকে ঘৰৰ আমাৰ শেষ আমাৰ লাষ্ট আৰু বিজুলীটো কি কৰিছে আমাৰ বিজুলীটো কি কৰিছে চাওঁ বিজুলীটো আমাৰ প্ৰগ্ৰেম শেষ আৰু ডাঙৰ কি কৰিছে আমাৰ কাৰুকাৰ্য এতিয়া শেষ